তিনিবাৰ্ষিক ৭৪তম অধিৱেশন ইপিপিএলৰ এটি চলি আছে। ঘাইকৈ 4টা এজেণ্ডা লৈ পেলাই ইয়াতে আলোচনা কৰা হৈছে। প্ৰথম এজেণ্ডাটো হ'ল যিহেতু আমাৰ চলি থকা যি কমিটি আছে চেণ্ট্ৰেল কমিটি, ইয়াৰ ম্যাদ উকলিব আজি, গতিকে নতুন কমিটি গঠন কৰিব লাগে। তো অলপ পিছতে আমাৰ নতুন কমিটি গঠন কৰাৰ সিদ্ধান্ত ইয়াতে হ'ব। এইটো হ'ল প্ৰথম এজেণ্ডা। দ্বিতীয় এজেণ্ডা হ'ল যে আহি থকা অসম বিধানসভাৰ যে নিৰ্বাচন, ইয়াক লৈ পেলাই আমি ৰণনীতি তৈয়াৰ কৰাৰ কাৰণে আজি আমাৰ তিনিবাৰ্ষিক যে অধিৱেশন আছে ইয়াতে আলোচনা আমি অলৰেডি কৰিব। আলোচনা বিবেচনা কৰি আমি যি আহি থকা নিৰ্বাচন আছে সেইটো কেনেকৈ ফাইট কৰিম আৰু কোনটো চিটবিলাকত আমি ফাইট কৰিম সেইবিলাক আমাৰ আলোচনা হৈ গ'ল। এটা কমিটিও গঠন কৰি দিয়া হ'ল। গঠন কৰি পেলাই তেখেতসকলে চব সিদ্ধান্ত তেখেতসকলে ল'ব। এইটো 5জনীয়া এটা কমিটি আছে। এই কমিটিটো কালি ঘোষণা কৰা হ'ব। আজি যিটো জাষ্ট সিদ্ধান্ত লোৱা হ'ল, আপোনালোকক সংবাদ কৰ্মীসকলক বা আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে অহাকালি যিটো আমাৰ এইটো কনফাৰেন্সটো চলিব, ইয়াতে আমাৰ কালচাৰেল ৰেলী আছে, অপেন ছেশ্যন আছে, আমি অহাকালি এইটো ডিক্লেয়াৰ কৰি দিওঁ। 3 নম্বৰত গোটেই অসমত আৰু বিটিআৰ অঞ্চলত যে স্পেচিয়েল ৰিভিজন অফ ইলেক্টৰেল ৰুলছ এইটো চলি আছে, এই চলি থকাটো বহুত আনফৰ্চুনেট হয়। আমাৰ অসমত অলৰেডি NRC আপডেশ্যন হ'ল। আমাৰ বহুত বিটিআৰ অঞ্চলৰ বুথ কমিটিবিলাকত জীয়াই থকা মানুহকে মৃত্যু বুলি ঘোষণা কৰি তেখেতসকলৰ এগেইনষ্টত ফৰ্ম 7 ফিল আপ কৰি পেলাই কমপ্লেইন কৰি তেখেতসকলৰ ইলেক্টৰেল ৰলটো কাটি দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে। গণতন্ত্ৰত যদি ৰাইট টু ভোটটো কাটি দিয়া হয় তেনেহ'লে এইটো আৰু গণতন্ত্ৰ হৈ নাথাকে। গণতন্ত্ৰৰ যে মূল এটা কিবা আছে, ফাউণ্ডেশ্যন আছে, সেইটো হ'ল ৰাইট টু ভোট। এতিয়া যদি ভোটেই দিব নোৱাৰে তেনেহ'লে আৰু এইটো ডেমক্ৰেচি হৈ নাথাকে। গতিকে এই যোনে জাতি ধৰ্মাৱলম্বীয়ে নহওক কিয়, আমাৰ যে ফেল' চিটিজেনছ আছে, আমাৰ যে নাগৰিকবিলাক আছে, তেখেতসকলৰ ইলেক্টৰেল যে ৰাইট টু ভোট, এডাল ফ্ৰেঞ্চাইজি যে এটা আছে আমাক সংবিধানে দিছে, এইটো কোনো পদ্ধতিতে কটা নাযায়। ইয়াৰ বিষয়ে আজি সিদ্ধান্ত লোৱা হ'ল আৰু আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ পৰা একদম তৃণমূল পৰ্যায়লৈকে যিখিনি আমাৰ কৰ্মীসকল আছে তেখেতসকলক যিসকলৰ এগেইনষ্টত ফৰ্ম 7 ফিল আপ কৰি পেলাই কমপ্লেইন দিয়া হৈছে, এইটো 10 তাৰিখৰ ভিতৰত সহায় কৰি পেলাই এই কমপ্লেইনৰ পৰা ওলাই আহিবলৈ সহায় কৰিব লাগে বুলি আমি ইয়াতে সিদ্ধান্ত লৈছোঁ আৰু নিৰ্দেশো দিছোঁ। আমি 2020 চনত বহুত কষ্ট কৰি পেলাই 2025 চনলৈকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰত বা বড়োলেণ্ড অঞ্চলত 40-50 বছৰ ধৰি চলি থকা হিংসাৰ যে দাবানল আছিলে, বোমা বাৰুদৰ ৰাজনীতি আছিলে, অবড়ো ৰাজনীতিৰ আছিল, সকলো শেষ কৰি 2020 চনত আমি চিৰস্থায়ী শান্তি স্থাপন কৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰাই আমাৰ চৰকাৰ বিটিআৰত নোহোৱা হ'ল, আপোনালোকেও দেখিছে ইয়াতে BNSৰ 163 ধাৰা ইম্প'জ কৰা হৈছে, কোকৰাঝাৰত ছেক্ৰেটেৰিয়েটত এটেক হৈছে, কোনোবা ৰেলৱে ট্ৰেকত মাওইষ্টে বোমা দিছে, কাৰিগাঁৱত নিৰীহ যুৱকক হত্যা কৰা হৈছে আৰু ঘৰ বাৰী জ্বলাই দিয়া হৈছে, মানুহ ৰিলিফ কেম্পত থাকিব লগা উপক্ৰম হৈছে আৰু ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। এইটো শুভ লক্ষণ নহয়, এইটো ভাল ইংগিত নহয়। আমি আজি সিদ্ধান্ত লৈছোঁ আমাৰ বিটিআৰত ঘূৰি অহা যে শান্তি, এইটোত আমি কোনো পৰ্যায় কম্প্ৰমাইজ নকৰোঁ আৰু চৰকাৰত থকা নেতৃবৃন্দক আমি অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতসকলে এইটো নিজৰ দায়িত্ব নহয় বুলি নোকোৱাকৈ, নিজৰ দায়িত্ব নহয় বুলি নাভাবি, নিজৰে দায়িত্ব বুলি ভাবি দায়িত্বটো পালন কৰি শান্তি স্থাপন কৰাত তেখেতসকলে যদি নেতৃত্ব বহন কৰে, আমি UPPL অপজিশ্যন পাৰ্টি হিচাপে আমি তেখেতসকলক সহায় কৰিম। আৰু যদি তেখেতসকলে শান্তি স্থাপন কৰিব নোৱাৰে, শান্তি বজাই ৰাখিব নোৱাৰে, ইয়াৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তুলিম।